আঙেটাও নেমাৰিছে খং উঠি আছে বা 10 টকীয়া শাৰী মাৰিছে 100 টকীয়া ৰাস্তাত কি খোৱাবা কৈ যাম মোক খাবলৈহে আহিছোঁ পানী লৈ আহিছোঁ ফিল্টাৰ পানী পানী বটল কিটা ৰাইজ পানী বটল আনিছে এইটোৱে মই নগাঁও পাবকে লাগিব দেখিছে এনেকুৱা কাম কৰিছে হ'ব গাইজ এতিয়া আমি গানডাল লগাই লওঁ অকণমান দেৰি পিছত আকৌ দেখুৱাই আছোঁ চাই দেখক ভিডিঅ'টো শেষলৈকে আজি কি কৰোঁ তামাম মস্তি কৰিম ঠিক আছে মই বুন্দিয়া লাডু খাইছোঁ চকত চাহ আৰু বিশ্বনাথ চাৰিআলি পাই গ'লোহি গাইজ তো আগত আৰু ৰৈ থাকক আৰু চাই থাকক আমাৰ ভিডিঅ' গাইজ আমি নাগশংকৰ মন্দিৰ পাই গ'লোঁ এতিয়া আমি সোমাই আহিছোঁ ইয়ালৈ কৃষ্ণ লগতে কাপোৰযোৰ সলনি কৰিলোঁ চাহ পৰিলে চাহ খাওঁতে কিয় আহিছা কল নিব আহিছোঁ কাছত কল খোৱাবা নেকি কিবা কল খাই ন বিস্কুট লোৱা কলটো 20 টকা খুচুৰা নহ'ব আমি এতিয়া ইয়াতে সোনকালে কৰিব লাগিব কাৰণ আমি নগাঁও গৈ আছোঁ বিয়া আছে নগাঁৱত বিয়া খাব যাওঁ কাছ বহুত আছে কল খাই দিলে কল ধেৰ লাগিব আৰু লাগিব কল এয়া কলে নহৈছে খা লৈ যাব ওপৰত দি দিয়ে ওপৰতে খাই দিব দি দিয়ে লৈ যাব ওপৰৰ পৰা আঙুলি নিদিবা আকৌ আঙুলি লৈ যাব আঙুলি খাই দিলে গ'ল আৰু পানীত নমাই পৰিৱেশ চাবলৈ মন গৈছে কাছ এটা নচোৱা লৈ গ'লে তোমাক ইয়াৰ পৰা নিব নোৱাৰো হয় আঙুলি কাটি দিব লাগিব একো কৰিব নাপায় মুখত চুলে শেষ আৰু ধৰি ল'ব সেইটো গৰৈ মাছ সযতনে ৰাখিছে কাছ পোৱা মাছ সেইটো গুণা হৈ গ'ল তো গাইজ আমি এতিয়া আছোঁ নাগশংকৰ মন্দিৰ আপোনালোকে দেখিছে ইয়াতে আচলতে তথাকথিত মতে আমি জনা মতে ইয়াতে বিষ্ণুৱে যেতিয়া সতীদেহ খণ্ডিত কৰিছিলে ইয়াতে নাভি পৰিছিলে আৰু তেওঁ শক্তিপীঠ হিচাপে লিংগ ইয়াতে স্থাপন কৰি এতিয়া পূজা পাতল হয় তো আপোনালোকে দেখিবলৈ পাইছে আমি আচলতে জনাটো কৈছোঁ আৰু বহুতো পৌৰাণিক কথা আমি বহুততে পঢ়িবলৈ পাওঁ কিন্তু আমি জনাটো আপোনালোকক কৈছোঁ গতিকে চাওক খুব সুন্দৰ পৰিৱেশো ধুনীয়া এইফালে চাৰিওফালে চাওক কাছ দেখিলে আপোনালোকে একো ফটো উঠিছে দেই ইয়াতে মন্দিৰটো দেখাই আছোঁ ৰ'ব নন্দী ইয়াতে পূৰা বহাই থৈছে চাকি জ্বলাই আছে এয়া মন্দিৰ ইয়াতে পূজা কৰা হয় আৰু ইয়াত তাতকৈ ডাঙৰ বৈশিষ্ট্য আছে ইয়াত পশ্চিম চাইডে আছে এয়া মই ভিতৰলৈ গৈ দেখুৱাই দিছোঁ আপোনালোকক এয়া চাওক ইয়াত চাকি জ্বলাব নিদিয়ে বেলেগক মই জাষ্ট দেখুৱাই দিছোঁ অলপ ইফালে সোমাবলৈ নিদিয়ে তাত আচলতে শক্তিপীঠ আছে শিৱলিংগ আছে এয়া আমাৰ সোমাইছে মন্দিৰলৈ এয়া গাইছ এফালে চাওক এইটো নাগশংকৰ দেৱালত আচলতে ইয়াতে অতিথি বিবাহ ভৱনো আছে বিবাহ ভৱনো হয় ইয়াতে গোটেইখিনি অতিথি আহিলে ইয়াতে থাকিবও পাৰে
এয়া পাৰ্ক, এয়া ৰাজহাঁহ দেখিছে ইয়াতে চৰি আছে। কিবা দেখুৱাই এইবোৰ ৰাজহাঁহ, কিমান ডাঙৰ ডাঙৰ কাছ দেখিলে আপোনালোকে এয়া চাওক ৰাজহাঁহবিলাক খুব শান্ত শিষ্ট নিচিনা, লোকৰ নিচিনা দুষ্ট নহয় ইয়াত থকাবিলাক। ইয়াতে সৰু ল'ৰা ছোৱালী আহিলে মানে পাৰ্কো আছে হেৰি কৰিবৰ কাৰণে, খেলিবৰ কাৰণে। এইটো সম্পূৰ্ণ নাগশংকৰ মন্দিৰটো। মই সৰুতে এবাৰ আহিছিলোঁ কিন্তু পাহৰি থাকিলোঁ আৰু এতিয়া আজি বহুত দিনৰ মূৰত আহিছোঁ। পাৰিনে নোৱাৰি জানো। হৰে কৃষ্ণ। এয়া গণেশ মন্দিৰ। এতিয়া চাকি তাকি ভিতৰত জ্বলাই, বাহিৰত জ্বলাবলৈ নিদিয়ে। এইবোৰ দেখিছে ইয়াত চব আছে, ৰাজহাঁহ, পাৰ, কাছ বা পাৰবোৰ দেখিছে একদম নিশ্চিন্ত মনে পৰি আছে। ইমান শকত শকত পাৰ, বহুত ধুনীয়া ধুনীয়া পাৰ আছে। ইয়ালৈ আহিলে যাবই মন নাযায়, ইমানেই ধুনীয়া লাগে। এয়া দেখিছে ইয়াতে নন্দীৰ ওচৰত চাকি জ্বলাই আছে মানুহে। আৰু ইয়াৰ লগতে আমি ভিডিঅ'টো এতিয়াৰ পৰা প'ষ্ট কৰি থ'ম, একেবাৰে নগাঁও বিয়াহে দেখুৱামগৈ আৰু আপোনালোকক। আহিছে নেকি নাগশংকৰ মন্দিৰত? আগতে না বা তোমাক মাতিছে। ধুনীয়া ন? মই আগতেও আহিছিলোঁ। বিশ্বনাথ জিলাৰ নাগশংকৰ মন্দিৰ। এয়া গাইছ আমি নগাঁও বিয়া ঘৰ পাই গ'লোহি। এতিয়া চব ৰেডি হৈ লওঁ, পানী তুলি গা ধুৱাইছে দৰাক। তো গাইছ আমি এতিয়া দৰাৰ লগত যাবলৈ ৰেডি। তো গাইছ আমি পাই গ'লোহি, দৰা নামিছে গাড়ীৰ পৰা। এতিয়াৰ পৰা উপভোগ কৰক বিয়াখন। মই আৰু পেকপেকাই নাথাকোঁ, মানে মই পেকপেকাই থাকিলে শুনিবলৈ আমনি পাই যাবগৈ নহয়। তো শেষত গাইছ এটা কথা কৈ দিওঁ, খালি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু পাৰিলে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ।